এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰা সকলোৰে ভালে আছে। মোৰ ইউটিউব চেনেললৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ জাৰ্ণি ষ্টাৰ্ট হ'ল। আমি এইবাৰ যাই আছোঁ মামাৰ ঘৰলৈ বুলি, মানে খুৰীৰ দেউতাৰ ঘৰলৈ বুলি, মা দেউতাৰ ঘৰলৈ বুলি। তো চাই থাকক আপোনালোকক কি জেগা দেখুৱাব পাৰোঁ। আমাৰ ফালে ধুনীয়া ধুনীয়া পাহাৰ আছে। এইবোৰ দেখিছেনে? পাহাৰবোৰ মেঘে আগুৰি ধৰিছে, ইমান ধুনীয়া দৃশ্য। সেইফালে বহুত ভাল ভাল চিনাৰী আছে, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো যিমানে যাই থাকোঁ আগলৈ সিমানে পাহাৰ দেখা পাই থাকোঁ, বিৰাট ভাল লাগে। আমি যিহেতু পাহাৰ দেখা নাপাওঁ ওচৰে পাজৰে, সেইকাৰণে ইফালে আহিব বিৰাট ভাল লাগে। বিশেষকৈ মই ইফালে আহি বহুত ভাল পাওঁ আৰু বহুত ভাল লাগে মানে ইফালে আহি। আৰু কেতিয়াবা যদি ফুৰিবলৈ যাম বুলি ভাবোঁ মিষ্টাৰৰ লগত, ইফালে আহোঁ আমি, তো ভাল লাগে। সেইকাৰণে চাই থাকক, তেনেহ'লে মোৰ ভাল লগা আপোনালোকেও নিশ্চয় ভাল পাব। তো চাই থাকক। আৰু আহি আমি পালোঁ আৰ্মি কেম্পতো আপোনালোকে কিছুমানে গমে পাই কিজানি, নামনি অসমৰ ইয়াতে আৰ্মি কেম্প আছে, টুলুঙীয়াৰ আৰ্মি কেম্প। আৰু ইয়াতে কেণ্টিনো আছে। মানে আমি এইখিনিত ৰখিমি কাৰণে এইখিনি লাহে লাহে যাই আছোঁ। মানে দাদা ইয়াতে কেণ্টিনৰ বস্তু নিচিনা নাই, সুধিব যাব সেইকাৰণে। আৰু এইফালে এইখিনি দেখিছেনে? এটা মজা ধুনীয়া মন্দিৰ আছে, আপোনালোকক দেখুৱাম বুলি ভাবিছিলোঁ, কিন্তু যোৱাৰ সময়ত দেখুৱাম, এতিয়া দেখুওৱা নহ'ল। আৰু এতিয়া আহি পালোঁ আমি আহি পালোঁ আলহী ঘৰত। আলহী ঘৰত কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখুৱাই যাই থাকিম। আপোনালোকে যদি চাব বিচাৰে তেনেহ'লে চাই থাকিব পাৰে।
কেনে লাগে চাই জনাব। যদি ভিডিঅ'টো শেষলৈকে চাইছে তেনেহ'লে বহুত বহুত ধন্যবাদ। ঠিক আছে তেনেহ'লে ভিডিঅ' সেইখিনিয়ে আজিলৈ, আৰু ভিডিঅ' কেনেকুৱা লাগিল জনাব। ইমান পাৰফেক্টভাৱে নাজানো গম নাপা। আপোনালোকে ভাবিছে কিজানি কৰোণাৰ সময়ত আমি আলহী হৈ পৰিছোঁ, কিন্তু ইমান দিনৰ মূৰতে আজি আমি ওলালোঁ। আৰু যিহেতু ৰাস্তাত কতো নুমা নাই, আৰু যাৰ ঘৰত যাম আমি আটা আবুত আমি ভেকচিন লৈছে, আৰু সেইকাৰণে আমি ওলালোঁ। আৰু যিহেতু ঘৰত সোমাই লকডাউনত মন চন অলপ বেয়া হৈ থাকে, সেইকাৰণে অলপ ওলাই যাওঁ বুলি ভাবিলোঁ। ঠিক আছে তেনেহ'লে আমি আহি পালোঁ ঘৰত। থেংক ইউ ফৰ ৱাচিং।